তো হেল্ল' গাইছ, খবৰ আপোনালোকৰ। তো আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকলৈ। তো কেকৰ ভিডিঅ'ই হয়, যিটো কেক এইটো হয়। মই এই কেকটো একদম ষ্টেপ বাই ষ্টেপ আপোনালোকক বনাই দেখাম। তো কেকটো কেনেকুৱা লাগিছে আপোনালোকে চাই লওক। একদম ইজি, আপোনালোকেও বনাব পাৰিব। তো ইজি কেক, ধুনীয়া। চাই লওক, মেছেজ চাওক। মই ফ্ৰুটো দিছোঁ, চেৰিও দিছোঁ। চব একদম মই লেৰৰ পৰা একদম ফিনিচিং কৰালৈকে পূৰা ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই যাম। তো আপোনালোকে ইজি ধুনীয়াকৈ কেকটো বনাব পাৰিব। আপোনালোকে ফুল ভিডিঅ'টো লাইক কৰিব। তো ব'লক কেকটো পূৰা কেনেকৈ বনাইছোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক লৈ যাম ধুনীয়াকৈ, আৰু আপোনালোকে চাওক। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইছ, এইটো কেক বনাবৰ কাৰণে মই এটা চকলেট স্পঞ্জ লৈছোঁ, যিটো মোক প্ৰয়োজন আছিলে। তো চকলেট স্পঞ্জটো মই 2.5 kg লৈছোঁ, আৰু কেকটো মোৰ 2.5 kg আছিলে। মই অলপ স্পঞ্জটো সৰু কৰি দিম কাটোতে। তো দেখিছে ছাইডবিলাক মই ধুনীয়াকৈ ট্ৰিমিং কৰি লৈছোঁ। চব ট্ৰিমিং কৰি মই ধুনীয়াকৈ ৰাউণ্ড শ্বেপ কাটিম, আৰু যিখিনি মোৰ এক্সট্ৰা আছিলে সেইখিনি মই উলিয়াই দিছোঁ। আৰু দেখিছে মই ধুনীয়াকৈ স্কুৱাৰ শ্বেপতে ৰাউণ্ড শ্বেপ কাটিছোঁ। তো মোৰ মানে 2 kg মল নাই। তো 2 kg মল নাই কাৰণে মই ট্ৰেতে কাটোঁ, আৰু আমি ৰাউণ্ড স্পঞ্জ ইমান নবনাওঁ, মানে ট্ৰে দিয়ে কাটি দিওঁ ডাইৰেক্ট। আৰু ৱেষ্টেজখিনিও আমি উপয়োগ কৰোঁ, মানে বেলেগ কামত ব্যৱহাৰ কৰোঁ। তো ৱেষ্টেজ হোৱাৰ কোনো প্ৰব্লেম নাই। তো ডাইৰেক্ট ট্ৰে লৈ কাটি দিওঁ। কিন্তু পৰাপক্ষত আপোনালোকৰ যদি ৰাউণ্ড শ্বেপ আছে, তো ৰাউণ্ড শ্বেপ কেক হ'লে ভাল, নহ'লে ৱেষ্টেজ বেছি হয়। তো দেখিছে, তাৰপিছত মই লেয়াৰিংটো কৰিছোঁ। লেয়াৰিংটোৰ কাৰণে মই চুগাৰ চিৰাপ ঢালিছোঁ প্ৰথমে। চুগাৰ চিৰাপটো মই ধুনীয়াকৈ কেক তিনিটা লেয়াৰতে মই ধুনীয়াকৈ চ'ক কৰিছোঁ। আৰু দেখিছে মই লেয়াৰ 3টা কাটিছোঁ, আৰু আপোনালোকৰ যদি 4টাও কাটিব পাৰে, 5টাও কাটিব পাৰে, 2টাও কাটিব পাৰে, কোনো কথা নাই। কিন্তু আমি 3টা কাটোঁ নৰ্মেলি। তো 3টা কাটিছোঁ, আৰু চবেই 3টাই বেছিভাগ দিয়ে। তো আমিও 3টাই দিওঁ। আৰু দেখিছে মোৰ লেয়াৰিংটো কমপ্লিট হৈ গ'ল, লেয়াৰিংটো লগোৱা। তাৰপাছত দেখিছে মই হোৱাইট ক্ৰীম দি কেকটো ফিনিচিং কৰিছোঁ, কিয়নো মই গোটেই কেকটো কভাৰ আপ কৰিম মানে চকলেট দি। তো আপোনালোকে দেখিছে মই কেকটো পূৰা হোৱাইট কালাৰ দি ফিনিচিং কৰিছোঁ। কিন্তু চকলেট কালাৰ দিও ফিনিচিং কৰিব পাৰি, কোনো কথা নাই। আৰু মই কোনো ইয়াত কালাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে দেখিলে লেয়াৰত মই চকলেট গানাছ ইউজ কৰিছোঁ। বহুতে কিন্তু দেখিব পাৰিব কালাৰ ইউজ কৰে। কালাৰ কেতিয়াও আপোনালোকে ইউজ নকৰিব যদি আপোনালোকে কেক বনায়, কিয়নো কালাৰ ইউজ কৰিলে মানে কেকটো টেষ্টটো বেলেগ হৈ যাব। কিন্তু আপুনি নৰ্মেল পিয়'ৰ যদি চকলেট গনাছ দিয়ে, ধুনীয়াকৈ আপোনাৰ টেষ্টটো ধুনীয়া লাগিব। তো মই দেখিছোঁ ওপৰত কেকটো মই ভালকৈ ফিনিছ কৰি লৈছোঁ, ষ্ট্ৰেইট কৰি। আৰু কেক ফিনিচিং কৰিলে সদায় এনেকৈ কৰিব, চিধা থাকিব লাগিব কেকটো। তেৰা বেকা থাকিলে ভাল নালাগিব দেখিবলৈ, ডিজাইন কৰিলেও ভাল নালাগিব। তো দেখিছে, তাৰপাছত মই কেকটোৰ ওপৰত ফিনিচিং কৰি গানাছ ঢালিছোঁ। চকলেটৰ ফুল যিটো চকলেট চচ হয়, মই ঢালি দিলোঁ গোটেই কেকটোত। পূৰা কেকটোত ঢালি পেলাই মই ছাইডত মই ফুল ফিনিচিং কৰিছোঁ। কৰি পেলাই ছাইডত মই স্প্ৰিংকল লগাইছোঁ, আপোনালোকে দেখিব পাৰিছে। তো স্প্ৰিংকল লগাই মই চব কাম পূৰা চকলেট পূৰা গানাছ দিয়ে কৰি, মই ইয়াত কোনো কালাৰ ব্যৱহাৰেই নকৰোঁ। কিয়নো কালাৰ ব্যৱহাৰ কৰিলে টেষ্টটো মানে অলপ কম হৈ যায়। আৰু চকলেট কেকত পূৰা যদি কালাৰে ব্যৱহাৰ কৰা হয়, খাবলৈ অলপো ভাল নালাগিব। তো আপোনালোকেও কালাৰ ব্যৱহাৰ নকৰিব চকলেট কেকত, সদায় চকলেট দিয়ে বনাব। আপোনাৰ এতিয়া বেলেগ কেক যেতিয়া বনাইছে, তাত জেল ঢালিছে, তাত কালাৰ ব্যৱহাৰ কৰিছে, সেইটো বেলেগ কথা। সেইটো পাৰি, ধুনীয়াকৈ খাব পাৰি, প্ৰব্লেম নাই। কিন্তু চকলেট কেকত একো বেলেগ ফ্লেভাৰ নাথাকে ন, তো খালি চকলেটটোৱে থাকে। তো চকলেটটো যদি নাঢালে, চকলেট কেক হৈ নাথাকে, বেলেগ কেক হৈ যাব। তো দেখিছে মই ধুনীয়াকৈ গোটেই ক্ৰীমখিনি মই চকলেট দি মিক্স কৰিছোঁ। চকলেট দি মিক্স কৰি ওপৰত ধুনীয়াকৈ ৰাউণ্ড বৰ্ডাৰ কৰিছোঁ। তাৰপাছত ড্ৰপবিলাক দিছোঁ। ড্ৰপৰ ওপৰত মই ডিজাইনবিলাক কৰিম, আপোনালোকে চাওক। ড্ৰপৰ ছাইডত মই চেৰি ঢালিম। তো চেৰিটো মোৰ ষ্টিক চেৰি আছে, মই মানে চেৰিডালত ঠাই থকা চেৰি হয়। তো চেৰিটো আপোনালোকে জেলত ডুবিয়াব আৰু ঢালিব লাগিব। মই সদায় এটা কথা কৈয়ে থাকোঁ যে যি বস্তুৱে আপুনি নাঢালে কিয় জেলত ডুবিয়াব। আপোনালোকে ভিডিঅ'ত দেখিলে মই চেৰিটো পূৰা জেলত ডিপ কৰিছোঁ, মানে জেলত ডিপ কৰিয়ে মই ডিজাইনিং কৰিছোঁ। তো তাৰপাছত আকৌ মই আপেল লৈছোঁ। আপেলটো মই কেনেকৈ কাটিছোঁ আপোনালোকে দেখিব পাৰিছে। তো ছেম আপোনালোকেও যদি এনেকুৱা ডিজাইন কৰে, তো এনেকৈ কাটিলে হ'ল। কাটি পেলাই ধুনীয়াকৈ জেল লগাব, জেল লগাই পেলাই কেকত এড কৰিব। তো দেখিছে কি ধুনীয়াকৈ মই গোটেই বস্তুখিনি মই ধুনীয়াকৈ ঢালিছোঁ কেকটোত মই ধুনীয়াকৈ দি পেলাই ওপৰত মই ড্ৰপ যিকেইটা আছিলে সেইকেইটাৰ ওপৰত মই চকো চিপ্ছ, যিটো ডাৰ্ক কালাৰ চকো চিপ্ছ, মানে ডাৰ্ক কম্পাউণ্ড চকো চিপ্ছ থাকে, সেইটো মই ঢালিছোঁ। তো আপোনালোকে কওক কেকটো কেনেকুৱা লাগিছে। আৰু নিশ্চয় এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে,
তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি দিব। মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে যাতে চবতকৈ আগতে পায়। তো দেখিছে মই তাৰ পাছত মেছেজটো লিখি দিলোঁ, বেষ্ট উইচেছ বুলি মেছেজটো আছিলে। তো কেকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব আৰু কিবা ডাউট থাকিলে সেইটোও ক'ব কমেণ্ট কৰি। আৰু তাৰপাছত আৰু কি মই কেকটো ফিনিচিং কৰি পুৰা কমপ্লিট হ'ল, ফ্ৰিজত ৰাখিলোঁ 1 আৱাৰ, তাৰপিছত মই ডিছপাইচ কৰিম। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো। আৰু কেকটো আছিল 2.5 kg, কেকটোৰ প্ৰাইচ হ'ল 1500 rupees। তো আপোনালোকৰ তাত কিমান নিশ্চয় কমেণ্ট কৰি জনাব। 2.5 kg কেকটোৰ চকলেটৰ দাম। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো। আকৌ এটা নতুন ৰেচিপি লগ পাম, তেতিয়ালৈকে বাই।